নমস্কাৰ বন্ধু বান্ধৱীসকল চৰকাৰে এটা নতুন চাকৰিৰ খবৰ লৈ মই আপোনালোক সকলোকে চেনেলটোত স্বাগতম জনাইছোঁ। আজি মই জনাম AAI ৰিক্ৰুটমেণ্ট 2023। ইয়াত টোটেল পোষ্ট আছে 342টা জুনিয়ৰ এক্সিকিউটিভ আৰু এছিষ্টেণ্ট পোষ্ট। এই পদকেইটাৰ বিষয়ে সকলো ধৰণৰ তথ্য জনাম। ইয়াৰে কোৱালিফিকেশ্যন বা বয়স বা ফিজ সকলো ধৰণৰ খবৰ জনাম এই ভিডিঅ'টোত। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এটা কথা ক'ব বিচাৰিছোঁ, যদি আপোনালোকে এই চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ অসম চৰকাৰ বা ভাৰত চৰকাৰ যিকোনো ধৰণৰ চৰকাৰী চাকৰিৰ খবৰ মই সকলোতকৈ আগতে এই চেনেলটোত ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিওঁ। তো ভিডিঅ'টো শেষলৈ চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আহকচোন এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। AAI মানে এয়াৰপৰ্টছ অথৰিটি অফ ইণ্ডিয়া। এই পদকেইটাৰ বাবে আবেদন কৰিবলৈ লাষ্ট ডেট দিয়া হৈছে 4 ছেপ্টেম্বৰ 2023 তাৰিখলৈকে। তো ইয়াত টোটেল পোষ্ট আছে 342টা পদ, জুনিয়ৰ এক্সিকিউটিভ আৰু জুনিয়ৰ এছিষ্টেণ্ট আৰু ছিনিয়ৰ এছিষ্টেণ্ট ভেকেঞ্চি দিয়া হৈছে। এই পদকেইটাৰ কাৰণে আপোনালোকে সম্পূৰ্ণৰূপে অনলাইন আবেদন কৰিব লাগিব। পোষ্ট 1 নম্বৰটো হৈছে জুনিয়ৰ এছিষ্টেণ্ট অফিচ। ইয়াত টোটেল পদ আছে 9টা। এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব গ্ৰেজুৱেট হ'ব লাগিব। 2 নম্বৰত দিয়া হৈছে ছিনিয়ৰ এছিষ্টেণ্ট একাউণ্টেণ্ট। ইয়াত টোটেল পোষ্ট আছে 9টা। এই পদকেইটাৰ কাৰণে কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেট হ'ব লাগিব, আৰু যদি BCom আছে তেতিয়াহ'লে আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব, আৰু 2 বছৰৰ এক্সপিৰিয়েঞ্চ লাগিব এইটো ফিল্ডত। ইয়াৰ পাছত 3 নম্বৰ পদটো দিয়া হৈছে জুনিয়ৰ এক্সিকিউটিভ কমন কেডৰে। ইয়াত টোটেল পোষ্ট আছে 237টা পদ। এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব যিকোনো গ্ৰেজুৱেট হ'লেই হ'ব। 4 নম্বৰত দিয়া হৈছে জুনিয়ৰ এক্সিকিউটিভ ফাইনেন্সত। ইয়াত টোটেল পোষ্ট আছে 64টা পদ। এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব BCom হ'ব লাগিব, আৰু ইয়াৰে ভিতৰত ICWA নাইবা CA নাইবা MBA 2 বছৰৰ আপোনালোকৰ কোৰ্চ হ'ব লাগিব। তো ইয়াৰ উপৰিও দিয়া হৈছে 5 নম্বৰত জুনিয়ৰ এক্সিকিউটিভ পদ ফায়াৰ ছাৰ্ভিচেছ। ইয়াত টোটেল পোষ্ট আছে 3টা। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে লাগিব বেচেলাৰ ডিগ্ৰী হ'ব লাগিব ইঞ্জিনিয়াৰিঙত, নাইবা টেক ইন ফায়াৰ ইঞ্জিনিয়াৰিং, নাইবা মেকানিকেল ইঞ্জিনিয়াৰিং, নাইবা অটোমোবাইল ইঞ্জিনিয়াৰিঙত হ'ব লাগিব। ইয়াৰ পাছত 6 নম্বৰ দিয়া হৈছে জুনিয়ৰ এক্সিকিউটিভ ল'। ইয়াত টোটেল পোষ্ট আছে 18টা, আৰু ইয়াৰে বাবে কোৱালিফিকেশ্যন লাগিব প্ৰফেচনেল ডিগ্ৰী হ'ব লাগিব, ল' কৰা হ'ব লাগিব, 3 বছৰৰ ৰেগুলাৰ কোৰ্চ থকা হ'ব লাগিব ল'ৰ, নাইবা 5 বছৰৰ ৰেগুলাৰ কোৰ্চ হ'ব লাগিব, মানে যিটো 10+2 মানে যিটো হায়াৰ ছেকেণ্ডেৰী কৰাৰ পাছত যে এটা 5 বছৰৰ ল' কোৰ্চ হয়, সেইটো ৰেগুলাৰ যদি হয় তেতিয়াহ'লে আপোনালোকে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। ইয়াতে বয়সৰ সীমা দিয়া হৈছে জুনিয়ৰ এছিষ্টেণ্ট পদৰ বাবে মেক্সিমাম 30 বছৰ হ'ব লাগিব। 30 বছৰতকৈ যদি ওপৰ হৈ যায় তেতিয়াহ'লে আবেদন কৰিব নোৱাৰিব, 30 বছৰৰ তলত হ'ব লাগিব বয়স। ছিনিয়ৰ এছিষ্টেণ্টৰ বাবেও মেক্সিমাম বয়স আপোনালোকৰ 30 বছৰ হ'ব লাগিব, 30 বছৰৰ ওপৰত হ'লে আবেদন কৰিব নোৱাৰিব। জুনিয়ৰ এক্সিকিউটিভত লাগিব 27 বছৰ মেক্সিমাম, মানে 27 বছৰতকৈ বেছি হ'লে আবেদন কৰিব নোৱাৰিব। ইয়াতে এজ ৰিলেক্সেশ্যন দিয়া হৈছে PWDৰ কাৰণে 10 বছৰৰ এজ ৰিলেক্সেশ্যন, OBCৰ কাৰণে 3 বছৰ, SCৰ কাৰণে 5 বছৰ আৰু STৰ কাৰণেও 5 বছৰৰ এজ ৰিলেক্সেশ্যন দিয়া হৈছে। ইয়াৰ বাবে পে স্কেলটো দিয়া হৈছে জুনিয়ৰ এক্সিকিউটিভৰ কাৰণে 40,000 টকাৰ পৰা 1,40,000 টকালৈকে দৰমহা হ'ব পাৰে। জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে 37,000 টকাৰ পৰা 1,10,000 টকালৈকে হ'ব পাৰে। জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে 31,000 টকাৰ পৰা 92,000 টকালৈকে হ'ব পাৰে দৰমহা। আৰু এপ্লিকেশ্যন ফিজ ইয়াতে দিয়া হৈছে SC, ST আৰু ফিমেলৰ কাৰণে কোনো ধৰণৰ ফিজ নালাগে, আৰু বাকীবোৰ কেটেগৰীৰ কাৰণে 1,000 টকাকৈ ফিজ লাগিব, আৰু PWDৰ কাৰণে কোনো ধৰণৰ ফিজ নালাগে। পে'মেণ্ট মোডটো সম্পূৰ্ণৰূপে অনলাইন কৰিব লাগিব। এপ্লাই আপোনালোকে কিদৰে কৰিব সেইটোৰ বিষয়েও ইয়াতে দিয়া হৈছে। আপোনালোকে AAI অফিচিয়েল ৱেবছাইটত যাব লাগিব। তাৰ পাছত আপোনালোকে স্ক্ৰল ডাউন কৰি ইম্পৰ্টেণ্ট ৱেব লিংকছত ক্লিক কৰি তাতে অনলাইন এপ্লিকেশ্যন ফৰ্ম পাব। এই ফৰ্মখন ফিল আপ কৰি দিব লাগিব। ফিল আপ কৰাৰ পাছত যিবোৰ পাৰ্চনেল আৰু এডুকেশ্যনেল ডিটেইলছৰ যিবোৰ ডকুমেণ্টছ আছে সেই ডকুমেণ্টছবোৰ আপলোড কৰি দিব লাগিব। ডকুমেণ্টছবোৰ আপলোড হোৱাৰ পিছত পে'মেণ্ট বা এপ্লিকেশ্যন ফিজটো আহিব। এপ্লিকেশ্যন ফিজটো আপোনালোকে ছাবমিট কৰিব লাগিব অনলাইনেদি।
তাৰ পাছত আপোনালোকে ফৰ্মখন ছাবমিট কৰিব লাগিব। ফৰ্মখন ছাবমিট কৰাৰ পাছত আপোনালোকে এপ্লিকেশ্যন ফৰ্মখনৰ এটা প্ৰিণ্ট আউট কপি উলিয়াই ল'ব, কাৰণ যেতিয়া আপোনালোকে এডমিট উলিয়াব এই প্ৰিণ্ট আউট কপিটোৰ প্ৰয়োজনীয় হয়। এই পদকেইটাৰ বাবে আবেদন 5 আগষ্ট 2023 তাৰিখে হৈ গৈছে আৰু লাষ্ট ডেট দিয়া হৈছে 4 ছেপ্টেম্বৰ 2023 তাৰিখলৈকে। বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ আপোনালোকৰ এই পদকেইটাৰ বিষয়ে জানি ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু আপোনালোকে যদি এই চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ অসম চৰকাৰ বা ভাৰত চৰকাৰ যিকোনো ধৰণৰ চৰকাৰী চাকৰিৰ খবৰ মই এই চেনেলটোত আপলোড কৰি থাকোঁ। তো সকলোতকৈ আগতে আপোনালোকে চাকৰিবোৰৰ খবৰ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো আজিলৈকে ভিডিঅ'টো ইমানখিনিয়ে আছিল। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।